কনফিউজ মানে আছে মানে আমি গম নাপাওঁ যেহেতু ব্ৰহ্মপুত্ৰ নদীৰ মানে কোনটো চহৰ মানে উত্তৰ পাৰত নাই গাইজ পুনৰ স্বাগতম জনাইছোঁ আপোনালোকক অন্য এটি নতুন ভ্লগলৈ। আজি ফেব্ৰুৱাৰী 20 তাৰিখ। ফেব্ৰুৱাৰী 20 তাৰিখ আজি মানে এটা মহত্বপূৰ্ণ দিন। সেই দিনটো মই কৈ আছোঁ আপোনালোকক। আজি তাৰমানে যি অসম পুলিচৰ যি 6,662টা পোষ্ট আছিল সেই পোষ্টৰ আজি ৰিটেন এক্সাম আছে। মোৰ লগৰ ল'ৰাও পাইছে 7-8জন, গতিকে ৰাতিৰ হয়তো সিহঁতক শুভেচ্ছা দিবলৈ গৈ আছোঁ। আমাৰ গাঁৱৰে এটা পাইছি হা দেখিছা না ৰেডি কি কৰিছা? এতিয়া লৈছোঁ এডমিট পেঞ্চিল লিখি কাঠ পেঞ্চিল নাই ফুলি লিখা না ফুলি কলম লৈছোঁ আৰু কাঠ পেঞ্চিল লনা কলম কাঠ পেঞ্চিলটো ল'ব লাগিছিল। কাঠ পেঞ্চিলটো ল'ব লাগিছিল। কাঠ পেঞ্চিলটো ইম্পৰ্টেণ্ট। তই যিটো আমাৰ চিটত যিটো দেই এই যিটো মানে হেৰি কৰি দেই লিখিব জানে তাতে কাঠ পেঞ্চিলটো লিখি ল'লি, তাৰপিছত কলমেদি দি দিবি, সুবিধা হয়। কলমে ল'লোঁ যাদিকো গাইছ আৰু 7জন মানুহ শুভেচ্ছা দিওঁ। আৰে এটা আগলৈকে ৰখি থাকিম, পেপাৰ কেনে হ'ল কেনে নহ'ল চব আলোচনা হ'ব। গাইজ আহি পালোঁ মিথুনৰ ঘৰ। মিথুনক এটা শুভেচ্ছা দিওঁ। গাইজ মিথুন যাই আছোঁ আৰু আছে কেইজনমান, গোটেই শুভেচ্ছা দি লওঁ। শুভেচ্ছা থাকিল ভালকৈ লিখিবা। এইটো হৈছে আমাৰ আমন পুলিচ। কিয় ৰিটাৰ্ণ দিব? শুভেচ্ছা থাকিল। পইচা না নালাগে? পইচা না নাই? বলক গাইজ আৰু আছে। এতিয়া আহি পালোঁ অমৰৰ ঘৰ। অমৰ ৰেডি হৈ আছে, তাক এটা শুভেচ্ছা দিয়া দি যাওঁ আৰু দিব লাগে না ৰেডি হৈছে বিয়া খাব যাব। কি পইচা জিকেও দিছোঁ, কাৰেণ্ট এফেয়াৰ্ছ, মেথছ আৰু ৰিজনিং আৰু ইংলিছ গ্ৰামাৰ, অসমীয়া গ্ৰামাৰ আৰু বাবু কি পইচা? ইংৰাজী ইংৰাজী কাৰেণ্ট এফেয়াৰ জিকে ভাল হওক মেথছ মজা। ৰিজনিং ঠিক আছে মই আজি পঢ়িছোঁ। আজি পঢ়া নাই, আজি উঠি কিনে আহিছোঁ। আগতে পঢ়িছোঁ, আগতে অলপ প্ৰস্তুতি চলাইছোঁ, নচলা নহয়। এতিয়া কিবা হয় ভগৱানে জানে আৰু ভাল হ'ব পঢ়িলে ভাল হ'ব। আশীৰ্বাদ কৰিব আৰু হা পঢ়িলে ভাল হ'ব অমৰ এই হাইমাৰ এটা শুভেচ্ছা থাকিল। ঘৰত আহিলোঁ তামোল এখন খোৱা লাগ পাই কি কৈছা? তাৰপিছত আজি নেকি এখন এতিয়া উঠো গাড়ী আঁতৰত যাব তাতে ৰখি নেকি? কুল দিব জানা আছে আছে নেকি? যাই আছো তাক লাগি আৰু এটা আছে গাইছ তাক লাগি যাই আছো। কুল দিব লগ পাইছি, কুল দিব শুভেচ্ছা থাকিল। সকলোলৈ থাকিল মোৰ শুভেচ্ছা। ডেক্সিক লৈ পুৰা ৰেডি চব লৈছা না? চব লৈছোঁ। আৰু এটা আগলৈকে মই ইয়াতে দেখিম, মোক নেলাগ গাইছ তেন্তে মই ইয়াতে ৰখি থাকিম। এটা আগলৈকে আৰু ইয়াৰ পৰা আপোনালোকক পেপাৰ কেনে হ'ল, এক্সাম কেনে হ'ল, কেনাম পালাক চব জনাম ধুনীয়াকৈ। আহি পেলাই পৰীক্ষা ভাল হ'লে দি আছোঁ নিশ্চয়। তোৰ কে যা আপি যাবা সেইকাৰণে যাব চাই তাৰমানে এসপ্তাহমান আগতে বুকিং কৰি থৈ দিছি। মই বুকিং কৰি থৈ দিছোঁ। আপি চাবা হয় না? আশা কৰি আছে চাম বুলি। তুমি লৈছা ভিতৰে আমাৰ কিবা কবি নেকি? নাই আছো দে কোনটো ৰখি থাকিম, তুমি মোক নিনিলি না। তুমি আহিলি আগলৈ মই ৰখি থাকিম। পেপাৰ কেনে হ'ল চব কম ধুনীয়াকৈ চব কম। বাই বাই খাইছা না নাই? খাইছা না নাই? পুৱাই চিগনেচাৰ খাইছা? মই চাহ খাইছোঁ। ভালকে চবকে বিদায় দিলোঁ। ভাল হওক সিহঁতৰ এক্সাম, আশীৰ্বাদো থাকিল। সিহঁতে আগলৈকে আছোঁ। পেপাৰ কেনে হ'ল কেনে নহ'ল চব জনাম আপোনালোকক। গাইজ অসম পুলিচৰ ৰিটেন এক্সামৰ যিখন পেপাৰ বহুত সহজ আহিছে বুলি মই শুনা পাইছোঁ গাইজ। গতিকে অমৰ মিথুনত আহি আছে, সিহঁতক লগ কৰি কেনে হৈছে পেপাৰ, কেনে মানে সহজ কিমান হৈছে, কিমান কচি সিহঁতে কেনে জিকে আহিছে গোটেইখিনি মানে জানি ল'ম। গতিকে বলক যাই থাকোঁ, অভিজ্ঞ আছে লগত তেনে বলক যাই থাকোঁ। গাইজ পৰীক্ষা দি গোটেইকেইটা আহি পালাক। গোটেইকেইটাকে মই সুধি লওঁ একবাৰ কেনে হৈছে পেপাৰ কি। অমৰ কেনে হৈছে?
ভালে হৈছে পেপাৰ কেনে হৈছে পেপাৰখন কেনে হৈছে পেপাৰ ইমান টান নহয় আৰু ভালে মিডিয়াম পেপাৰ মিডিয়াম টাইপ হৈছে অলপ তাতকৈ আৰু দাম ভাল কিমানটা কষ্ট তই মইতো গোটেইখিনি নিগেটিভ মাৰ্ক নাই কনফিডেন্স কিমানটা হ'ব 70-80% পাব লাগে আৰু ধুনীয়া ধুনীয়া মাৰ্কৰ উঠি 70-80% পাই যাব গতিকে জিকেটা কওঁ কেনেকুৱা জিকেটা আছে জিকেটা কওঁ আৰু নেকি মনত আছে যদি প্ৰথম নোবেল প্ৰাইজ বঁটা শুনি পাইছে আমাৰ ভাৰতৰ আনন্দমৰ শুনি লিখিছিল এইটো হৈছে এনচাৰ দুটা কৈ দিয়া একেলগে দুটানো কি আৰু আমাৰ আনন্দমতটো লিখিছিল ঠিক আছে অমৰখিনি সুধিলো বাকী কেইটাৰো সুধি লওঁ কেনে কেনে হৈছে মিথুন আছে মিথুনৰ একদম কেনে হৈছে কৈ যা মোৰো গৈছে আৰু বেছি আৰু ভালো হোৱা নাই বেয়া হোৱা নাই পেপাৰটো মানে হৈছে আৰু মনৰ মতনটো ইমান ভাবছিলো ইমান নহ'ল পেপাৰ সহজ হৈছে কিমানটা এটেম্প কৰিছ তই মই এনে 70টা কৰিছোঁ আৰু 100টা গোটেই কৰা নাই নেকি 100টা এনে টিক্কা মাৰছোঁ ঠিকে 70টা মানে কনফাৰ্ম 70টা হ'ব আৰু তাৰ মানে কনফিডেন্স 70টা হ'ব তাৰ মানে এতিয়া আছে গুণী ইছলাম আছে APR পৰাই ইছলামত পঢ়ছিল নলবাৰীত ইছলাম কিমানটা এটেম্প কৰিছ তই তাৰপিছত 100টা গোটেই কৰা নাই নেকি 33 মানে কনফাৰ্ম হ'ব আৰু বাকী ওপৰতো হ'ব টুক্কাও আছে যিহেতু হৈ যাব বাকী আছে আৰু গুণী ত্ৰিদীপ আছে আৰু বাবু আছে ত্ৰিদীপ কওঁ কেনে হৈছে পেপাৰ গোটেই টান নাই সহজে হৈছে কিন্তু মই 60টামান লাগছে বেছি লাগে 60টা লিখছা যে ঠিকে লিখছা তই 60টা কোৱেশ্চন 100টা গোটেই কোৱেশ্চন নাই গোটেই কৈছোঁ কিন্তু 30 মান দাম 30টা মানে কাৰেক্ট এটেম্প মানে হ'ব আৰু 30টা তাৰ মানে কনফিডেন্স 30টা হ'ব তাৰ মানে সেইকাৰণে বাবু কওঁ কেনে হৈছে এক্সাম কেনে হৈছে কওঁ ইমান পেপাৰ বোলো সহজ হৈছে কি বেয়া বুলি কওঁ তই কি মিষ্টেক হৈছে কেনামটা কৈছা নে এটেম্প কিমানটা কৈছা 100টাৰ ভিতৰত 100টাই লিখছে না নাই 100টাই লিখছি কিন্তু হ'ব কেইটা তাৰে এটা কনফিডেন্স থাকে ন 50টা হ'ব গতিকে ঠিকে আছে পাই যাব গাইছ কোৱা এতিয়া কত অমৰ কিবা মনত পৰিছে নেকি মিথুন এনে কিবা অলপ বেলেগ টাইপৰ কুৱেশ্যন আনা নেকি যিটো ভাবা নাই না ভাবা কুৱেশ্যন মানে চব কমন টাইপ পৰছি সহজ হৈছে পেপাৰ কিবা কনফিউজ কৰা নাই নেকি কুৱেশ্যন কনফিউজ কৰা নাই কনফিউজ মানে আছে মানে আমি গম নাপাওঁ যিহেতু ব্ৰহ্মপুত্ৰ নদীৰ মানে কোনটো চহৰ মানে উত্তৰ পাৰত নাই আমি নাজানো এইটো অলপ কনফিউজ হৈছে না এইটো কনফিউজ হৈছে এইটো মানে কমন মিষ্টেক হৈছে কিছু কমন মিষ্টেক মোৰ হোৱা নাই কিন্তু হয় নেকি এনে কিবা কুৱেশ্যন ইট হৈছে দুখ লগাকে এৰা নাই 100টা কৰিছোঁ আৰু কিবা দুখ লগা কমন মিষ্টেক হৈছে বোলে তোৰতো বুজি না কমন মিষ্টেক অলপ থাকিবই ইছলামৰ মোৰো এই 2টা হৈছে আৰু 2টা কমন মিষ্টেক হৈছে কমন মিষ্টেক থাকিবই বাকী দৈৰে ঠিকে আছে দৈ হাতিয়াৰ ল'বি এইবাৰ গাইজ ল'ব হাতিয়াৰ এইবাৰ পৰীক্ষা মোটামুটি ভালে হৈছে এক্সাম গতিকে চবে ধুনীয়াকৈ লিখছি ভাল পাৰ্চেণ্টেজ পাব বুলি আশা কৰিছোঁ আৰু সিহঁতে আশা কৰিছে গতিকে আৰু লগ পাওঁ আপোনালোকক সিহঁতৰ বিষয়ে আলোচনা পাৰলি আৰু প্ৰশ্ন কিছুমান আলোচনা কৰিম কালি অহাকালিলৈকে যদি আজিলৈকে ইয়াতে শেষ কৰিছোঁ ভিডিঅ'টো পুনৰ লগ পাম আপোনালোক নতুন নতুন ভ্লগৰ সৈতে তেতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আজিলৈকে টাটা বাই জয় আই অসম